স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এটি নতুন চেনেলত, যাৰ নাম হৈছে অসমীয়া ইন গুজৰাট। আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ মই মোৰ জাৰ্ণি। মানে মই থাকোঁ গুজৰাটত। মই অসমীয়া ছোৱালী, বোৱাৰী, অসমৰে হয়, কিন্তু মই আজি কিছু বছৰ ধৰি গুজৰাটত আছোঁ। এবছৰ হ'ল এতিয়া ঘৰলৈ অহা। তাৰপিছত এপ্ৰিলৰ 11 তাৰিখ মই আকৌ গুজৰাটলৈ ঘূৰি যাম। তো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ গুজৰাটৰ পৰিৱেশ, অসমীয়া মানুহ কেনেকৈ গুজৰাটত থাকে, আমি কেনেকৈ আছিলোঁ 4-5 বছৰ তাত। তো আপোনালোকৰ লগত সেই সকলোখিনি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মই আশা কৰিছোঁ আপোনালোকে মৰম দিব চেনেলটোত, জইন হৈ থাকিব, চাবলৈ এণ্টাৰটেইনিং হ'ব। তাৰপিছত অলপ জেগাবোৰো চাব পাব, লগতে ময়ো চাম। তো মোৰ এইবাৰ গুজৰাটলৈ যোৱা হ'ব 11 এপ্ৰিলত, তাৰমানে বিহু আগে আগে মই যামগৈ। যিহেতু বিহুটো মই খাব নোৱাৰিম ইয়াত, কাৰণ কাম জইন কৰিবগৈ লাগিব অতি সোনকালে। মোৰ হাজবেণ্ডে তাত মোক নিব আহিব চেন্নাইৰ পৰা। চেন্নাইত তেখেতৰ এতিয়া জব চলি আছে, আৰু তেওঁ এতিয়া ট্ৰান্সফাৰ হৈছে গুজৰাটলৈ, আৰু আমাক লৈ যাবহি আহি। আমি সেইকাৰণে যাম ট্ৰেইনত চফৰ কৰিম। যিহেতু আমাৰ লাগেজ বহুত আছে, আহোঁতেও আমি বহুত কৰিয়াৰ কৰিব লগা হ'ল বস্তুবোৰ। সেইকাৰণে এবাৰ ভাবিছোঁ যে না, ইমান কৰিয়াৰৰ খৰচ নকৰোঁ, আমি আমাৰ লাগেজসমূহ লগতে লৈ যাম। আৰু মোৰ ভিডিঅ'বোৰত আপোনালোকে চাব পাৰিব যে ছাবস্ক্ৰাইব নকৰিব। মোৰ ল'ৰাৰ লগতো চিনাকি কৰাই দিম আপোনালোকৰ লগত। মই কি কৰি আছিলোঁ মই নিজে পাহৰি গ'লোঁ। যে পেকিং, দূৰ ৰাস্তা যেতিয়া আমি যাওঁ, 3-4-5 দিন লাগে গুজৰাটলৈ আমি ইয়াৰ পৰা ট্ৰেইনত যাওঁতে। আৰু মই বস্তু বহুতখিনি লৈ যাব লাগিব, যিহেতু বাৰে বাৰে মই বস্তু কিনি নাথাকোঁ। অলৰেডি মোৰ কাঁহীয়ে বাতিয়ে বৰ্তনে বহুত বস্তু সোমাই আছে। সেইকাৰণে মই কেনেকৈ কাপোৰৰ লগতে মোৰ বৰ্তনো মই লগতে লৈ যাওঁ, সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ। মোৰ পেকিং ষ্টাইল চাব, যদি ভাল লাগে ক'ব। পেকিং ইতিমধ্যে মোৰ হৈ গৈছে, সেই বুলিও আপোনালোকক খুলি মেলি অলপ দেখাম আৰু কেনেকৈ মই পেকিং কৰোঁ। আৰু চাব পাৰিব যে লং জাৰ্ণিত গ'লে আমি কাপোৰৰ লগতে আমাৰ সৰু সুৰা বস্তু বা বৰ্তন, মই প্ৰেছাৰ কুকাৰ, কেৰাহী, গামলা, এনেকুৱা ধৰণৰ বহুত বস্তু মই ট্ৰলিত অলৰেডি মোৰ কাপোৰৰ লগত ডাব্বা, মানে মই অলৰেডি বহুত বস্তু কিনিছিলোঁ। আকৌ গৈ মই একেখিনি বস্তুকে কিনি মই পইচাৰ ৱেষ্টেজ কৰিব নাই বিচৰা। সেইকাৰণে মই বস্তুখিনি লৈ যাম। যিহেতু মই ট্ৰেইনত যাম, আমি 3জন যাম, তো আমাৰ 3টা ছিট অলৰেডি থাকিব। তো 3টা লাগেজ আমাৰ নৰ্মেলি হৈ যাব ধুনীয়াকৈ। চ' এইটো হৈ গ'ল মোৰ জাৰ্ণি। যিহেতু মই আগতেও ব্লগ বনাইছোঁ হিন্দীত, কিন্তু মোৰ কিছু কাৰণে ষ্ট্ৰাইকত বন্ধ হৈ গ'ল। আৰু তাত মই শ্বেয়াৰ কৰিছিলোঁ গুজৰাটৰ বহুত বস্তু, কিন্তু মই এবাৰ ভাবিছোঁ যে মই হিন্দীত নকৰোঁ, মই অসমীয়াত কৰিম। আৰু অসমীয়া মানুহৰ মানে দেখাব বিচাৰিছোঁ যে মানুহে বাহিৰত গৈ কেনেকৈ থাকে, বা য'ত আমাৰ লেংগুৱেজ নিমিলে আমি কেনেকৈ তাত কালচাৰৰ লগত মিলি যাওঁ। চ' ভাল লাগিব বুলি মই ভাবোঁ, আপোনালোকে চাই ভাল পাব বুলি ভাবিছোঁ। সেইকাৰণে যদি চাব বিচাৰে মোৰ চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰি জইন হ'ব পাৰে, চাই যাব পাৰে, এণ্টাৰটেইনিং হ'ব আৰু ভাল লাগিব। আশীৰ্বাদ কৰিব মোৰ চেনেলটোত, তাকে কৈছোঁ। আৰু মোৰ বিষয়ে আপোনালোকে চাই থাকিলে গম পাই গৈ থাকিব মই কোন হয়, কি হয়, কেনেকুৱা হয় মোৰ নেচাৰ। বিশেষকৈ মোৰ নাম হৈছে প্ৰতিভা বৰা ৰাও। মোৰ ল'ৰা এটা আছে, ল'ৰাটোৰ নাম হৈছে নিশিত নিৰুপম ৰাও। মোৰ হাজবেণ্ডৰ নাম হৈছে সঞ্জীৱ ৰাও। আৰু আমি সকলো অসমৰে হয়। মোৰ যদিও আমি ৰাও লিখোঁ, এইটো বিষয়ত মই পাছত এটা ভিডিঅ' বনাম, কেনেকৈ আমি লগ পালোঁ, কেনেকৈ আমাৰ বিয়া হ'ল, কেনেকৈ কি হ'ল। এইটো এটা বহুত লম্বা জাৰ্ণি, কাহিনী আছে তাত। তো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পালে ভাল লাগিব। জানিব বিচাৰিলে নিশ্চয় কমেণ্ট কৰিব, কাৰণ আমাৰ এইখন বিয়াও বহুত বেলেগ এটা ধৰণৰ, মানে এটা ফেজ আছিলে। চাই ভাল পাব আপোনালোকে। একো লুকুৱাবলগীয়া কথা নহয় এইটো, সেইকাৰণে মই শ্বেয়াৰ কৰিবলৈও সংকোচবোধ নকৰোঁ। আৰু চাই থাকিব বুলি ভাবিছোঁ। আৰু চেনেলটোক মৰম দিব, ভাল পোৱা দিব। আৰু মোৰ প্ৰফেশ্যনৰ বিষয়ে মই এইটো ক'ব বিচাৰোঁ যে মই এজ এ প্ৰফেশ্যন টিচাৰ হয়। আজি কিমান বছৰ, কমেও মই ধৰি লওক 6-7 ইয়াৰ্ছ ওপৰত মই টিচিং লাইনত আছিলোঁ। আজি এবছৰ হৈছে মই টিচিং লাইনৰ পৰা অলপ
বেলেগ কিবা এটা কৰোঁ বুলি। তাৰ মাজতে মই বিজনেছ ওমেন বুলিও ক'ব পাৰি, কাৰণ মই গুজৰাটত থাকোঁতে মোৰ বিজনেছো ষ্টাৰ্ট কৰিছিলোঁ। তাৰপিছত মই যেনিবা ঘৰলৈ আহিবৰ কাৰণে মই ষ্টপ কৰিব লগা হ'ল। তাতো মই স্কুলত কৰিলোঁ, অসমত থাকোঁতেও মই বহুত স্কুলত ইয়াত কৰি আছিলোঁ। এতিয়া লাষ্ট মই ইউটিউবাৰ বুলিও ক'ব পাৰোঁ অলপ চলপকৈ, কাৰণ মোৰ কাৰ্টুন চেনেল এটা আছে য'ত মোৰ মনিটাৰাইজেছ হৈ গ'ল চেনেলটো। মানে এতিয়া মানে আহিলে আৰু বহুতখিনি। চ' আৰু এতিয়াতো আৰু ষ্টাৰ্ট কৰিছে, চাওঁ আপোনালোকৰ আশীৰ্বাদত আগবাঢ়িব পাৰিম বুলি মই ভাবোঁ। মই নতুন বস্তু ট্ৰাই কৰি বহুত ভাল পাওঁ। মই লাইফত চেলেঞ্জ লৈ বহুত ভাল পাওঁ। মোৰ সেইটো এটা নেচাৰ আছে, হ'ব পাৰে সেইকাৰণে মই কিবা এটা কৰোঁ বুলি ভাবিলে মই কৰিহে এৰোঁ সেইটো। যেনেকৈ মই টিচিং লাইনত আছিলোঁ, তো মই টিচিং কৰিছিলোঁ একদম ডেডিকেশ্যনত। মই তাৰপিছত ভাবিলোঁ মই বিজনেছ কৰিম, তো মই শ্বপ খুলিলোঁ গুজৰাটত, নন গুজৰাটী হৈ আছামিজ লেডি হিচাপে। তাত মই কাটলাৰিজ এণ্ড গাৰ্মেণ্টছৰ মই শ্বপ খুলিছিলোঁ। তাত কৰিলোঁ। তাৰপিছত মই তাত কৰি থাকোঁতে মোৰ মন গ'ল যে মই ইউটিউবো কৰিব পাৰিম নেকি এইটো লাইনত, তো মই ইউটিউবো খুলিলোঁ। চ' এইটো সৰু মৰুকৈ মোৰ ইন্ট্ৰডাকশ্যন, আৰু চাই থাকিব, গম পাই গৈ থাকিব মোৰ বিষয়ে। তেনেহ'লে ইয়াকে কৈ মই আজি মোৰ এই ভিডিঅ'টো ষ্টপ কৰোঁ, আৰু নেক্সট ভিডিঅ'ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই কেনেকৈ পেকিং কৰোঁ। চ' বাই, নমস্কাৰ।